আসসালামু আলাইকুম রহমতুল্লাহি বারাকাতু নমস্কাৰ আমাৰ হিউম্যানিটি ফৰএভাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা বহুকেইটা পুলি ৰোপণ কৰিছোঁ আৰু এই পুলিকেইটা দিছে আপোনালোকে স্ক্ৰীণত থকা ব্যক্তিজন দেখিব পাৰিছে সেইগৰাকী ব্যক্তিয়ে প্ৰায় আজি আমাক 70টা পুলি দিছে আৰু সেই পুলিকেইটা আমি ৰোপণ কৰিছোঁ আৰু যদি কোনোবা আমাক এনেধৰণৰ পুলি দি সহায় কৰিব বিচাৰে স্ক্ৰীণতে কণ্টেক্ট নম্বৰত যোগাযোগ কৰিব পাৰে আৰু আজি বিশেষকৈ আমাক এজন ব্যক্তিয়ে পুলি দিছে জিয়া মামাই আপোনালোকে দেখিব পাৰিছে স্ক্ৰীণত তেখেতক কি ক'ব তেখেতক মই ধন্যবাদ জনাইছোঁ যিহেতু আমি প্ৰথম ভিডিঅ'টো বনোৱাৰ পিছত তেওঁ চাই প্ৰথমেই আমাক ফোন কৰি মাতি নি এই পুলিখিনি দিছে তেওঁক ধন্যবাদ জনাইছোঁ আমাৰ হিউম্যানিটি ফৰএভাৰ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আৰু বিশেষকৈ যদি কোনোবাই আমাৰ লগত আৰু সহায় সহযোগিতা কৰিব বিচাৰিছে তেন্তে কৰিব পাৰিব এই স্ক্ৰীণত থকা নম্বৰটো যোগাযোগ কৰিব পাৰিব ধন্যবাদ আৰু ইয়াৰ চাওক আমাৰ ছাবিলমা আছে আসসালামু আলাইকুম নমস্কাৰ পুলি দিছে জিয়া মামাক কি ক'ব ধন্যবাদ জিয়া ভাই আপোনাক আপুনি আমাক 70টাকৈ ওপৰত আপুনি পুলি দি আমাক সহায় কৰিছে ধন্যবাদ জনাইছোঁ আপোনাক আৰু যদি কোনোবাই আমাক সহায় কৰে পুলি দি আমি গ্ৰহণ কৰিম আমাক পুলি দি সহায় কৰিব পাৰিব 1000টা পুলি লগাম 100% দোৱা কৰিব আমাৰ কাৰণে দোৱাই লাগে আমাৰ দোৱা আশীৰ্বাদ লাগে সকলোৱে দোৱা কৰিব আৰু যেনেকৈ আমি এইবিলাক কাম কৰি গৈ আছোঁ মানে আমাৰ মৃত্যুৰ আগলৈকে আমি এইবিলাক কাম কৰি যাব পাৰোঁ বহুত সহায় কৰিছে মানুহে বহুত আমাক কমেণ্টতো আমি দেখিছোঁ আমাৰ কমেণ্ট আহিছে বহুত গুড ৱাৰ্ক বা ভাল কাম সকলোৱে দোৱা কৰিব সহায় কৰিব কি ক'ব বিশেষকৈ আজি যিটো আমি গছ ৰোপণ কৰিছোঁ সেই গছ ৰোপণৰ পিছত থকা ব্যক্তিজন হৈছে জিয়া আহমেদ জিয়া আহমেদ নেকি তেখেতে আমাৰ জিয়াউদ্দিনে আমাকে যি 70-80টা পুলি দিছিলে সেই পুলিকেইটা দিয়াৰ কাৰণে তেখেতক অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এনেকৈ যদি আৰু কোনোবাই আমাক সহায় কৰে আমি সেই সহায়টো সাদৰে গ্ৰহণ কৰিম এনেকৈ কাৰণ আমি ছ'চিয়েল ৱাৰ্ক এনেকৈ ৰাজহুৱা স্থানত বিশেষকৈ গছ ৰোপণৰ কাৰণে এটা প্ৰচেষ্টা হাতত লৈছোঁ আৰু সেই প্ৰচেষ্টাটো আমাৰ এটা ফাউণ্ডেশ্যনৰ জৰিয়তে গতিকে আপোনালোকে কিচনত দিয়া নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰিব পাৰিব যদি আপোনালোকে আমাক যিকোনো প্ৰকাৰ সহায় কৰে বিশেষকৈ গছপুলি যিসকলে দিছে সেইসকলক আমিও সাদৰ ৱেলকাম জনাইছোঁ লগতে আমি যিটো কাম কৰি গৈছোঁ সেইখিনিতো আপোনালোকৰ আৰু সহায় লাগে আমি য'ত গছপুলি ৰুইছোঁ যদি কোনোবাই আমাৰ গছপুলিবিলাকৰ তলতে কেতিয়াবা পানীও দিয়ে বা কেতিয়াবা ছাগলী বা গৰু ছাগলী দেখিলে সেইবিলাক খেদি দিয়ে তেনেহ'লে আমি উপকৃত হ'ম কাৰণ গছটো দীঘল নোহোৱালৈকে মানে যদি কোনোবা লগত থাকে তেনেহ'লে আমি সঁচাকৈ উপকৃত হ'ম আপোনালোকে সহায় কৰিব বিশেষকৈ আমাৰ এই কামটোক ছাপোৰ্ট কৰক কাৰণ বৰ্তমানে পৰিৱেশ সংৰক্ষণৰ একমাত্ৰ এটাই ৰাস্তা সেইটো হৈছে গছ ৰোপণ যিটো প্ৰত্যেকজন মানুহে এটা গছ কাটিলে 10টা ৰুব লাগে সেইটো পাহৰি বৰ্তমান 10টা কাটি আছে এটা লগোৱা নাই কিন্তু আমি কেইজনে মিলি লোৱাৰ এটা পৰিকল্পনাত লৈছোঁ সেইটো অকল আপোনাক ছাপোৰ্ট লাগে আপোনালোকে আমাক উৎসাহ কৰিব আমি আগলৈ যাতে এনেকৈ ৰোপণ কৰি যাব পাৰোঁ আৰু আমাৰ মিছনটো টমকি নৰয় আজি আমি মাহেকৰ পৰা আৰম্ভ কৰিছোঁ আমি আজি ৰাজীৱ গান্ধী একাডেমীৰ পৰা আমি ডবকালৈ যোৱা হয় এই ৰাস্তাটোত আমি যোৱাকালি আৰু আজি 2 দিনে মিলাই প্ৰায় 50টা গছ পুলি ৰোপণ কৰিছোঁ আৰু এতিয়া অলপ দুখ পোৱাৰ কাৰণে বাদ দিছোঁ আবেলি সময়ত আকৌ ৰোপণ কৰিম এনেকৈ সহায় কৰিব আপোনালোকে যদি সহায় কৰিব ইচ্ছা আছে স্ক্ৰীণত নম্বৰ দিব স্ক্ৰীণত যিটো নম্বৰ আছে তাত ফোন কৰিব আৰু উৎসাহ কৰিব আমাক নিশ্চয় এটা কথা কওঁ যে আমাৰ খালি গছ ৰোপণ কাম নহয় আৰু বিভিন্ন ৰাজহুৱা কাম কৰিম আমি এইটোৱে প্ৰতিশ্ৰুতি লৈছোঁ এতিয়ালৈকে ষ্টাৰ্ট কৰা নাই যদিও আগন্তুক দিনত কৰিম বুলি আশা কৰিছোঁ ধন্যবাদ আপোনালোক যদি মুৰাজাৰ হাওৰাঘাট বৰাহৰ ইফালৰ পৰা যদি ডবকাৰ ফালে যায় কেইদিন পিছত আপোনালোকে দেখা পাব যে ৰাস্তাৰ দুই কাষে অকল গছপুলি গতিকে আমি এইখিনি আশাত গছ ৰোপণ কৰি আছোঁ যাতে পৰিৱেশ ভাল হয় কোনোবা যদি ডবকাৰ ফালে যায় আমি বিভিন্ন ঠাইত অকল এইটো ৰাস্তা নহয় এইটো ৰাস্তা সম্পূৰ্ণ হোৱাৰ পিছত আমি বেলেগ ঠাইতো গছ ৰোপণ কৰাৰ চেষ্টা কৰিম আৰু এইখিনি আমাৰ ফেচবুক পেজ হিউম্যানিটি ফৰএভাৰ ফাউণ্ডেশ্যন ইউটিউব চেনেল হিউম্যানিটি ফৰএভাৰ ফাউণ্ডেশ্যন দুয়োটা আপোনালোকে ছাবস্ক্ৰাইব কৰি আমাক সহায় কৰিব ধন্যবাদ